নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে কৃষকসকলৰ বাবে এটা ভাল খবৰ। পিএম কিষাণৰ 20 নম্বৰ কিস্তি টকা কেতিয়া প্ৰদান কৰা হ'ব আপোনাৰ একাউণ্টত। অৱশেষত পিএম কিষাণৰ 20 নম্বৰ কিস্তিৰ তাৰিখ ঘোষণা। আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিয়ক। কৃষকসকলৰ বাবে ভাল খবৰ আহি পৰিছে। সমগ্ৰ দেশৰ লগতে অসমৰ প্ৰতিখন জিলাত প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি পিএম কিষাণ আঁচনিৰ অধীনত পঞ্জীভুক্তযোগ্য হিতাধিকাৰী একাউণ্টত চৰকাৰে এই টকা প্ৰদান কৰিব আৰু 20 সংখ্যক কিস্তি প্ৰত্যক্ষ লাভালাভ হস্তান্তৰণ ডিবিটি প্ৰক্ৰিয়াৰ জৰিয়তে জুলাই 18 তাৰিখে মুকলি কৰা হ'ব ধনৰাশি। অৱশেষত কৃষকসকলৰ বাবে ভাল খবৰ আহি পৰিছে। যোগ্য হিতাধিকাৰী একাউণ্টত পোনপটীয়াকৈ চৰকাৰে প্ৰদান কৰিব 2000 কোটি টকা। যিসকল কৃষকে 19 নম্বৰ কিস্তিৰ টকা পোৱা নাই সেইসকলৰ একাউণ্টত কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা প্ৰদান কৰা হ'ব 4000 কৈ। আপোনাৰ একাউণ্টত আপুনি কিমান টকা লাভ কৰিব মন কৰিব। মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পিএম কিষাণ আঁচনিৰ 20 সংখ্যক কিস্তি জুলাই 18 তাৰিখে বিয়লি 4 বজাত অনুষ্ঠিত সভাৰ জৰিয়তে প্ৰদান কৰা হ'ব আৰু বিহাৰৰ পৰা কিষাণ সন্মান নিধি সমাৰোহ অনুষ্ঠানৰ জৰিয়তে কৃষকসকলৰ কল্যাণাৰ্থে 20 সংখ্যক কিস্তি মুকলি কৰিব। এই অনুষ্ঠানৰ অংশ হিচাপে অসমৰ প্ৰতিখন জিলাত আয়োজন হ'বলগীয়া লাইভ টেলিকাষ্টৰ কাৰ্যসূচীত সংযুক্ত হ'বলৈ কৃষক ৰাইজক আহ্বান জনাইছে। অৱশেষত সকলো কৃষকৰ বাবে এটা ভাল খবৰ আহি পৰিছে। অতি শীঘ্ৰে কৃষকৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব 20 নম্বৰ কিস্তিৰ ধনৰাশি। সকলোৱে ৱেইট কৰি আছিল কিমান তাৰিখত চৰকাৰে পিএম কিষাণৰ 20 নম্বৰ কিস্তিৰ টকা প্ৰদান কৰিব। কিন্তু পিএম কিষাণৰ 20 নম্বৰ কিস্তিৰ টকা পাবলৈ হ'লে কৃষকে কৰিব লাগিব 3টা গুৰুত্বপূৰ্ণ কাম। যদি আপুনি ইকেৱাইচি কৰা নাই অতি শীঘ্ৰে ইকেৱাইচি কৰাই লওক 18 তাৰিখৰ পূৰ্বে। যদি আপুনি এতিয়ালৈকে আপোনাৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক কৰা নাই তেনে ক্ষেত্ৰত পোষ্ট অফিচৰ একাউণ্ট অ'পেন কৰক। পোষ্ট অফিচৰ একাউণ্ট অ'পেন কৰিলে লগে ডিবিটি লিংক হৈ আপোনাৰ একো কৰিব নালাগে। জাষ্ট আপুনি এতিয়া আপোনাৰ পোষ্ট অফিচ যাওক আৰু আপুনি কওক পিএম কিষাণৰ একাউণ্ট অ'পেন কৰিব লাগে। লগে একাউণ্ট অ'পেন কৰি দিব আৰু লগে সকলোখিনি কাম সমাধান হৈ যাব। কেৱল এয়াই নহয়, যদি আপোনাৰ মাটিৰ নথি পত্ৰৰ কাম কাজ কিবা কৰিবলগীয়া আছে অতি শীঘ্ৰে কৰাই ৰাখক, অন্যথা আপোনাৰ একাউণ্টত চৰকাৰৰ ফালৰ পৰা টকা প্ৰদান কৰিলেও আপুনি নাপাব। চ' বন্ধু বান্ধৱীসকল, পিএম কিষাণৰ প্ৰতিজন হিতাধিকাৰীয়ে আজিৰ ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ কৰি দিব, কিয়নো অতি শীঘ্ৰে কৃষকৰ একাউণ্টত এই টকা সোমাবলৈ গৈ আছে। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে এটা ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। So thank you for watching full video.